কোৱাটো কি কাৰণ নাজানো, মোক সদায় তেখেতে আক্ৰমণ কৰি থাকে বিভিন্ন দিশত। মই ইমান আক্ৰমণৰ উত্তৰ দিব নিবিচাৰোঁ। আমি অসমত বিজেপিক কেনেকৈ আগন্তুক নিৰ্বাচনত পৰাভূত কৰিব পাৰোঁ সেইটো চেষ্টাত আছোঁ, আৰু এই ক্ষেত্ৰত তেখেতে অলপমান বেছি সহনশীল হ'লে ভাল পাম। অনবৰত আমাৰ নেতাসকলক আক্ৰমণ কৰি থাকে, আপোনালোকৰ মাধ্যমেৰে এইবিলাক গম পাওঁ, কিন্তু এইবিলাকত আমি ইমান বেছি গুৰুত্ব দিব নিবিচাৰোঁ। আমি সাংগঠনিকভাৱে বিজেপি বিৰোধী শক্তিটো মজবুত হওক সেইটোৱে চেষ্টা কৰি আছোঁ। এতিয়া এই কথাটো তেখেতে মিত্ৰতা কোনে কৰিব বিচৰা নাই, তেখেতে এইটো স্থিতি স্পষ্ট কৰিব লাগিব। যদি কংগ্ৰেছ দলক তেনেকুৱা অভিযোগ দিয়ে তাৰ প্ৰত্যুত্তৰ মই দিম, কিন্তু এনেই সেইটো কয় আন্ধাৰত তৰোৱাল চলোৱা, আন্ধাৰত কাৰ চলোৱা, তেনেকুৱাবিলাকৰ নিজৰ গাত পাতি মই কিয় ল'ম। মোৰ দলেও এইটো নলয়। তেখেতে কওক, কংগ্ৰেছক ডাইৰেক্ট কওক, ডাইৰেক্ট ক'লে মই ডাইৰেক্ট উত্তৰ দিম, কিন্তু এনেকৈ যিটো কয় আন্ধাৰ মে তীৰ লগানা, এই চব মোৰ লগত নচলিব, আমাৰ দলৰ লগত নচলিব। এইটোতো কৈ আছোঁ, এতিয়া নতুনকৈ ক'ব লগা কি আছে? আপুনি যোৱাকালি মোৰ কথাখিনি শুনক, ৰেকৰ্ড। মই নতুনকৈ একো নকওঁ এই বিষয়টো। যে অখিল গগৈ ডাঙৰীয়াৰ মিত্ৰতা বিচাৰোঁতে মিত্ৰৰ দৰে কথাবোৰ কোৱা নাই। মিত্ৰতাৰ যি এটা পৰিৱেশ, মিত্ৰতাৰ যি এটা সংস্কৃতি, মিত্ৰতাৰ যি এটা পৰম্পৰা, সেইখিনি তেওঁ পালন কৰিব পৰা নাই। এদিন এটা কথা ক'ব, দ্বিতীয় দিন বিপৰীত কথা ক'ব, আৰু যাৰ বাবে তেওঁলোকৰ দলৰ স্থিতি ৰাইজৰ মাজত অলপ মানুহেবোৰ অলপ চিন্তা কৰিবলৈ আৰম্ভ কৰিছে। কিবা কাৰণত তেওঁহে নিজৰ দলৰ স্থিতিটো দুৰ্বল কৰিছে। আমি তেখেতক কৈছোঁ যে যদি তেওঁ মিত্ৰতা কৰাটো বিচাৰে তো মিত্ৰৰ দৰে আগতে কথাখিনি পাতক, আৰু আমাৰ দলৰ নেতৃত্বৰ সম্পৰ্কত এনেধৰণৰ অভিযোগ দিয়া ক্ষেত্ৰত অলপ সাৱধান হ'বলৈ আমি অনুৰোধ জনাইছোঁ। যিটো তেওঁ কৈছে খালি 16টা দল তেওঁলোকৰ লগত আছে বুলি কৈছে, কংগ্ৰেছ নাই। যদি তেওঁ নিজকে দলৰ চৰ্দাৰ ভাবে তেওঁক মোৰ ফালৰ পৰা শুভেচ্ছা থাকিল। মই যিমান জানো বেলেগ দলে সেই পুৰস্কাৰ তেখেতক দিয়া নাই, কিন্তু তেওঁ যদি প্ৰত্যেক বিভিন্ন দলৰ চৰ্দাৰ নিজকে ভাবে, মোৰ ফালৰ পৰা শুভেচ্ছা থাকিল। বছৰ আগতে মোক স্থানীয় ৰাইজে অৱগত কৰাইছিল যে আমাৰ আমগুৰি CHCত জেনেৰেটৰ অভাৱ, আগৰ জেনেৰেটৰটো কাম কৰা নাই, আৰু সেই সময়তে মই কৈছিলোঁ যে মই যদি সুবিধা পাওঁ মই জেনেৰেটৰ কামখিনি মই কৰি দিম। আৰু সাংসদ হৈ যোৱাৰ পিছত মোৰ প্ৰথমটো ঘোষণাই আছিল যে আমগুৰি CHC কাৰণে এটা জেনেৰেটৰ বাবে সাংসদ এলেকা উন্নয়ন পুঁজিৰ পৰা 6 লাখ টকা অনুদান আগবঢ়োৱাটো। আৰু এইটোৱে আমি আগতেও কৰি আছিলোঁ। যেতিয়া মই কলিয়াবৰ লোকসভা সমষ্টিৰ সাংসদ আছিলোঁ, চিকিৎসাৰ ওপৰত বিশেষভাৱে জোৰ দিছিলোঁ, আৰু সাংসদ এলেকা উন্নয়ন পুঁজিৰ যোগেদি প্ৰায় 32 বা 33খন এম্বুলেঞ্চ কিনিবলৈ সক্ষম হৈছিলোঁ। আৰু সেই এম্বুলেঞ্চখিনি বিভিন্ন বাগানত দিয়া গৈছিলে, বাগানৰ প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰত। এতিয়াও দেখিছোঁ যে হস্পিটেলৰ ভিতৰত শিৱসাগৰ, চৰাইদেউ অঞ্চলত, মাজুলী অঞ্চলত যথেষ্টখিনি অসুবিধা আছে, আৰু সকলোৱে পঢ়িয়ে আছে যে কেনেদৰে আজি গুৱাহাটী মেডিকেল কলেজৰ ভিতৰতো কিমান অভাৱ, শদিয়া নাৰ্ছেছসকলৰ কিমান অভাৱ, দৰৱ নাই, ডক্তৰ নাই। তো এতিয়াও বহুতখিনি কাম আমি স্বাস্থ্য ক্ষেত্ৰত কৰিবলগীয়া আছে। সকলোৱে দেখিছেই যে নীতি আয়োগৰ ৰেংকিঙত অসমৰ ৰেংকিং পাৰফৰ্মেঞ্চ চিকিৎসা ক্ষেত্ৰত যথেষ্ট বেয়া, একদম তলৰ পৰা আমি আৰম্ভ কৰিছোঁ। তো সেইকাৰণে মই সাংসদ হিচাপে দায়িত্ব লৈ আমি নিজৰ ফালৰ পৰা যি কৰিব পাৰোঁ আমি নিশ্চয় কৰিম। আৰু আমগুৰি হস্পিটেলত দেখা যায় যিটো আমগুৰি অঞ্চলৰ এই হস্পিটেলখনতে প্ৰায় ইমাৰ্জেঞ্চি ৰোগীবিলাক আহে। ইয়াত ভিতৰত পানী পৰে, আৰু যিসমূহ ডক্টৰ কোৱাৰ্টাৰ আছে মানে তেওঁলোকে ওপৰত ত্ৰিপাল দি পানি থাকিবলগীয়া এটা পৰিস্থিতিৰ সৃষ্টি হৈছে। মানে ইমান এটা দুৰ্ভাগ্যজনক বিষয় হৈছে। সেই বিষয়টো কিবা ব্যৱস্থা কৰিব নেকি? নিশ্চয় আমি দেখিছোঁ যে ডক্টৰ আৰু নাৰ্ছসকলৰ ওপৰত যথেষ্ট হেঁচা। নাৰ্ছৰ অভাৱ হোৱাৰ কাৰণে বহুতখিনি কাম যে ডক্টৰে কৰিব লাগে সেইখিনি কাম নাৰ্ছে কৰিছে। কেতিয়াবা নাৰ্ছৰ অভাৱৰ কাৰণে যিখিনি কাম এগৰাকী নাৰ্ছক কৰিব লাগে সেইগৰাকী 4th গ্ৰেড এজন বিষয়া কৰিছে। ডক্টৰসকলেও আজি তেওঁলোকে কোৱাৰ্টাৰবোৰ নাই। তো বহুতখিনি অভাৱ আজিও আমাৰ তাৰিখত আছে, আৰু এই ক্ষেত্ৰত আমি বিচাৰোঁ যে আমাৰ বৰ্তমান চৰকাৰো চিন্তা কৰক। আমিতো চিন্তা কৰিমেই। আমি পৰৱৰ্তী দিনত আমি বাগানৰ ভিতৰত আমাৰ গৰ্ভৱতী মহিলাসকলৰ স্বাস্থ্য লৈ আমি এটা শিবিৰ কাৰণে চিন্তা কৰিছোঁ। যিহেতু বাগানৰ ভিতৰত আমাৰ শ্ৰমিকসকলৰ ক্ষেত্ৰত আমি দেখা পাইছোঁ যে যুৱতীসকলৰ স্বাস্থ্য, গৰ্ভৱতী মহিলাসকলৰ স্বাস্থ্য যথেষ্ট চিন্তাজনীয় হৈছে।
আৰু এই বিষয়ৰ ওপৰত আমি বিৰোধী দল হিচাপে মাত মাতিও থাকিম আৰু উদাহৰণ হিচাপে আমি নিজৰ কৰ্মৰ যোগেদি কেনেধৰণে আগবাঢ়ি যাব লাগে সেইখিনিও আমি উদাহৰণ দি থাকিম।